সপ্তাহত বজাৰবিলাক কৰি অনা হয় আৰু এয়া দেখিছে একেবাৰে ফ্ৰেছ চব্জি অনা হৈছে। এয়া শাকবিলাক এনেকৈ অকণমান বতাহত শুকাই পেলাই এনেকৈ কাটি থৈ দিছোঁ। তেতিয়া কি চব্জিবিলাক কাটি থ'লে বনাবলৈ সহজ হয় আৰু এনেকৈ ডাব্বাৰ ভিতৰত সোমাই থৈ দিম। এনেকৈ দেখিছে আপোনালোকে বজাৰ কৰি অহা বস্তুবিলাক এনেকৈ জলকীয়াবিলাকো ধুই পেলাই থৈ দিওঁ, শুকাই পেলাই পানীটো যাতে নাথাকে। এই গোটেইবোৰ চব্জি মই ভালকৈ কাটি মেলি ধুই পেলাই আৰু শুকাই ল'ম। শুকাই পেলাই এনেকৈ ডাব্বাৰ ভিতৰত সোমাই থৈ দিম, তেতিয়াহ'লে একেবাৰে ফ্ৰেছ থাকে চব্জিবিলাক। এয়া দেখা পাইছে, এই বস্তুটো দেখা পাইছে, ইয়াৰ নামটো হৈছে গাৱাৰ। ইয়াক গাৱাৰ বুলি কয় আৰু এই চব্জিটো খাবলৈ ইমান ধুনীয়া লাগে নহয়। পিঁয়াজ টমেটো দি পেলাই বনাব লাগে আৰু বিৰাট ধুনীয়া হয়। আজি শ্বপিংবিলাক কেনেকুৱা লাগিল বন্ধুসকল জনাবচোন আৰু লাইক কমেণ্টো কৰিব, শ্বেয়াৰো কৰিব। চব্জিবিলাকৰ দাম হৈছে ইয়াতে 40 টকা 50 টকা এনেকৈ কিলো।